सरकार दिनै साबैसे जइन जाखो बिनि डिटेल्स दिनै उदालगुरियाव मोनसे इउपिपिएलआव जइन एबा हाबनायनिया दैबाना जागासिनो दं जेरैबो गुत्तै समस्तिनि सिङावनो रायजो राजाफ्रा जायफ्रा बिपिएफआव दंमोन बिपिएफफ्रा 17 बोसोर रायजोफ्रा बिपिएफ सासननि सिङाव थानानै जेबो मोनाखिसै आरो बिनिखायनो दिनै बिसोरो दिनै गोदान सरकारजों थानानै बे ओनसोलाव जौगानायखौ मिजिंथिनानै जोंनि बे इउपिपिएलआव जइन खालामगासिनो दङ सानफ्रोमबो जोंनि बे उदालगुरि डिस्ट्रिक्ट अफिसाव सानफ्रोमबो 30 जननि खम जायाखै जइन जानाया दिनैबो बेयाव 70 जननि बांसिन मानसिया जइन जाबाय आरो बिपिएफनिफ्राय 40सा मानसिया दिनै जइन जादों आइजोफ्रा दिनै 50 आरो जेन्ट्सफ्रा 20सा मानसिया दिनै जइन जादों बेनिखायनो जों सानफ्रोमबो गासैबो मानसिफोरखौ जों खावलायदों जाहाथे जेन मोनसे गोदान सरकार दानायाव बयबो हेफाजाब होयो बेनिखायनो जों खावलायदों दिनै जोङो जिहेतु आसाम केन्द्रीय सरकारजों मोनसे जों सुक्ति खालामबाय आरो सुक्ति खालामनानै जिखिनि थाखा फैसा फैगोन आरो दिनै डाइरेक्ट मोनसे फान्डिं जागोन मोनसे बिटिआरनि गोदान सासन जायोब्ला बेयाव रायजोनि जेसां हायो जि सुफुंफुनो हायि बेबायदि मोनसे आंखाल मोनसे पर्यायाव दङ जोंनि बर' ओनसोलावहाय जोंनि बे बिटिआर ओनसोलावहाय बेखौ जुदि मोजाङै जुदि जोङो सिन्ता सरसा खालामलायनानै जुदि मावोब्ला बेखौ सुफुंनो हायि बाथ्रा गैया गासैबो बियो समजों लोगोसे सुफुंजोबनो हानाय जागोन कसुगाव जिखिनि जाथाय जादों सासे मानसिनि खोमाखौ जे बिथां बिपिएफनि मावथिफ्रा जे बुनानै जिहोदों बे बाथ्राखौ जों इउपिपिएलनिफ्राय जों स्ट्रंलि कन्डेमनेसन होदों आरो दिनै जिखिनि नुदों बेनिख्रुइ बांसिन जाथाय बिथांमोना हयथ' खालामनोबो नागिरगासिनो दङ बेनिखायनो जोंनि इउपिपिएल हान्जानि मावथि हान्जाफोरखौबो आङो खावलायदों जे दिनै बिपिएफआ जिहेतु फैबाय थानाय बिटिसि इलेक्सन एबा बिटिआर इलेक्सनाव जेननो थांगासिनो दङ बे बाथ्राखौ बिथांमोना लामा गैजायै जानानै दिनै रायजो राजाफोरनिफ्राय जिहेतु मोनसे हहारि गैला बे बाथ्राखौ नुनानै बिथांमोना दिनै मानसिफोरखौ जानला मोनला बेबायदि बुदों आरो बेबायदि बुनायखौ जों स्ट्रं भाषाजों दिनै जों कन्डेमनेसन होयो মোৰ গোলমাগাঁও আৰু এনে মই কোম্পানীৰ চাকৰি সূত্ৰে মুম্বাইত থাকিছিলোঁ এটো বছৰ চ' গোটেই ভাৰতবৰ্ষৰ গোটেইকেইটা ষ্টেটত কাম কৰিছোঁ মই এতিয়ালৈকে চ' এতিয়া ঘূৰি আহিব বিচাৰিছোঁ আৰু এতিয়া কাম কৰিম ৰাইজৰ লগত সেইকাৰণে এটা ইউপিপিএল ইজ দ্য বেষ্ট পাৰ্টি টু জইন বুলি ভাবিলোঁ বিকজ ইউপিপিএলে যিটো স্পেচিয়েলি প্ৰমোদ বড়োৰ নেতৃত্বত যিটো বিটিআৰ চুক্তি চাইন কৰিলে বিটিআৰৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থে তো এণ্ড চেঞ্জ ৰিকুৱাৰ্ড এতিয়া চেঞ্জ লাগে অত বছৰ এটা পাৰ্টিয়ে ডমিনেটেড কৰি যিখিনি একনায়ত্ববাদ ৰাজত্ব কৰিলে এইটো চেঞ্জ লাগে চেঞ্জ ইজ এ কনষ্টেণ্ট চ' এইবাৰ ভাবিছোঁ ইউপিপিএল গভৰ্ণমেণ্ট আহিব আৰু কিবা চেঞ্জ হ'ব ইয়াৰ পূৰ্বে আপুনি কিবা সংগঠনত আছিলে নেকি এতিয়ালৈকে মই কোনো পাৰ্টিত জইন কৰা নাছিলোঁ চ' এইটো ফাৰ্ষ্ট পাৰ্টি জইন কৰিছোঁ মোৰ লগতে বহুত কেইজন আমাৰ নতুন মানুহে জইন কৰিছিলে যুৱ চাম ওলাই আহিছে এতিয়া জইন কৰিবৰ কাৰণে চ' আপোনালোকে দেখিছেই বহুত মানুহ জইন কৰি আছে ডেইলি চ' য়ং জেনেৰেশ্যনে ছাপোৰ্ট কৰি আছে এতিয়া মানে ইউপিপিএলক আপুনি সমৰ্থন কেনেকৈ কি ছাপোৰ্ট কৰি আছে ইউপিপিএল এজ এ নিউ এজ এ য়াং and again driven by প্ৰমোদ বড়ো আপোনালোকে জানে অতদিনে তেওঁ যেনেকৈ এটা অৰ্গেনাইজেশ্যন চলাইছিলে তেওঁৰ নেতৃত্বত এটা অৰ্গেনাইজেশ্যনে যেনেকৈ চুক্তি স্বাক্ষৰ কৰিলে তো ভাবিছোঁ ইয়াতো তেওঁ ছাকচেছ হ'ব আৰু আমি গোটেইবিলাকে তেওঁক সহায় কৰিব লাগিব আৰু আমি ছাকচেছ হ'ম আপুনি আজি ইউপিপিএলত সমৰ্থন কৰিলে হয় এই বছৰ তাৰমানে মোৰ লাইফৰ ফাৰ্ষ্ট এইটোৱে হয় মই পাৰ্টিত জইন হৈছোঁ গতিকে নতুন আশা নতুন হপ এইবোৰ লৈ ফালে জইন হৈছোঁ যাতে কিবা ভাল হ'ব বুলি ইয়াৰ পূৰ্বে আপুনি কিবা নাছিলোঁ মানে কি আশা কৰে আপুনি আশা মানে মোৰ মাত্ৰ নহয় আমাৰ গাঁৱৰ ভিতৰত কিছুমান এনে পঢ়া শুনা ল'ৰা ছোৱালীবোৰ বহুত আছে আজিকালি এনে ৰৈ আছে সিহঁতৰ কাৰণেও আৰু মোৰ কাৰণেও আৰু সকলোৰ কাৰণেও ভাল হ'ব বুলি এই আশা দি মই ইয়াতে জইন হ'লোঁ যদি ইউপিপিএল জিকি যায় তেন্তে আপুনি মহিলাৰ কাৰণে কি কাম কৰিব বিচাৰে মহিলাৰ কাৰণে মই অবভিয়াছলি তাৰমানে সকলোৰে এটা সপোন আছে যে কিবা নহ'লে কিবা নিজৰ কাৰণে হওক বা সমাজৰ কাৰণে হওক যদি কিবা মই এইটো যদি জিকি যায় জিকাৰ এনে সম্ভাৱনা আছে কিন্তু যদি জিকি যায় তেনেহ'লে মোৰ লগতে মোৰ সকলো লেডিজসকল মহিলাসকলৰ কাৰণেও মই কিবা কৰোঁ বুলি আশা আছে কিমান শতাংশ জিতিব বুলি আপুনি আশা কৰে এইটো তাৰমানে কিমান 100% আছে